তো ভাই লোক এই চেণ্টাৰটোলৈ অহাৰ পিছত বোলে কাৰোবাৰ আত্মীয় ঢুকাইছে আৰু এই চেণ্টাৰটোলৈ অহাৰ কিছুদিন পিছৰ পৰাই বোলে এওঁলোকে এই বিচনাখন বিক্ৰী কৰাৰ কাৰণে জোৰ দিয়া আৰম্ভ কৰে মানে ফ'ৰ্চ কৰা আৰম্ভ কৰে তো কিমান দূৰ সঁচা একচুৱেলি সত্য কি তো গোটেইখিনিৰ পৰা আজি মই পৰ্দা উঠাই দিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো ভাই লোক মই বৰ্তমান আছোঁ এনেকুৱা এটা থেৰাপি চেণ্টাৰত য'ত সম্পূৰ্ণ বিনামূলীয়াকৈ মানে এক লাল পইচা নিদিয়াকৈ আপোনালোকে থেৰাপি ল'ব পাৰিব যিকোনো বেমাৰৰ বাবে আৰু এই চেণ্টাৰটোৰ নাম হৈছে চেৰাজাম আৰু চেৰাজাম হৈছে এটা সাউথ কোৰিয়ান কোম্পানী আৰু এই কোম্পানীটোৰ নামতে ৰখা হৈছে এই চেণ্টাৰটোৰ নাম চেৰাজাম থেৰাপি চেণ্টাৰ আৰু এই চেৰাজাম যে ৱাৰ্ডটো আপোনালোকে শুনি থাকে এইটো হৈছে এটা গ্ৰীক ৱাৰ্ড মানে চেৰা মানে হৈছে গৰম আৰু জেম মানে হৈছে শিল মানে পাথৰ মানে চেৰাজামৰ ফুল মিনিংটো হৈছে গৰম শিল আৰু আজিৰ পৰা কেইমাহমান আগতে মই চেৰাজামৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ য'ত আপোনালোকে কিছুমান কুৱেশ্যন কৰিছিলে মানে কমেণ্ট কৰিছিলে একদম কমন কিছুমান কুৱেশ্যন আছিলে যেনেকুৱা এই বেডবিলাকৰ দাম কিমান এনেকুৱা ধৰণৰ যদি চেণ্টাৰ এটা দিব লগা হয় আপোনালোকে কেনেকৈ দিব পাৰিব তাৰপিছত এই চেণ্টাৰলৈ আহিবলৈ কিছুমান মানুহৰ মৃত্যুও হৈছে আৰু এই চেণ্টাৰটোলৈ অহাৰ পিছত বোলে আপোনালোকক এই বেডখন লোৱাৰ কাৰণে ফ'ৰ্চ কৰা হয় তো গোটেইখিনি কুৱেশ্যনৰ এনচাৰ আজিৰ এই ভিডিঅ'টো মই আপোনালোকক দিবলৈ চেষ্টা কৰিম তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এটা কথা মানে আপোনালোকে কমেণ্ট বক্সত লিখিছিলে যে এই চেণ্টাৰটো ফ্ৰীতে কেনেকৈ থেৰাপি দিব পাৰি আছে তো ইয়াৰ ওপৰত মই যোৱা ভিডিঅ'টো আপোনালোকক কৈছিলোঁ কিন্তু আজি আকৌ এবাৰ কৈ দি আছোঁ মানে এই চেণ্টাৰটোত যোনবিলাক বিচনা আছে এই বিচনাবিলাক যদি কোনোবাই ইয়াতে আহি কেনে কিনি লয় তাৰপিছত তাৰে পৰা যিখিনি প্ৰফিট হয় তো সেই প্ৰফিটৰে কিছু অংশ এওঁলোকৰ এই চেণ্টাৰটো চলোৱাত মানে এওঁলোকে ইউজ কৰে আৰু যোৱা ভিডিঅ'ত মই আপোনালোকক আৰু এটা কথা কৈছিলোঁ যে মানে আমাৰ অসমত 6টা চেৰাজামৰ চেণ্টাৰ আছে আৰু সমগ্ৰ ভাৰততে চেৰাজামৰ 531টা চেণ্টাৰ আছে আৰু গোটেই বিশ্বত যদি কোৱা যায় তেতিয়াহ'লে 17খন দেশত চেৰাজামৰ চেণ্টাৰ চলি আছে আৰু 3000ৰ ওপৰত চেৰাজামৰ চেণ্টাৰ বৰ্তমান চলি আছে আৰু এইফালে আছে এই চেণ্টাৰটোৰ অনাৰ নিপু বৰাদা তো দাদা নমস্কাৰ প্ৰথমতে মোৰ প্ৰশ্নটো হৈছে মানে এই বেডখন যে চাই আছোঁ এই বেডখনৰ দাম কিমান মানে বহুতে সুধিছে এই বেডখনৰ কথা এখন বেডৰ নামটো V4 বুলি কয় আৰু লগতে এখন আপোনাৰ ফুল্লি মেডিকেল চাৰ্টিফিকেট পোৱা প্ৰডাক্ট হয় লগতে আমেৰিকা তাক FDA চাৰ্টিফাইড কৰিছে আৰু লগতে জাৰ্মানীয়ে C চাৰ্টিফাইড কৰিছে গতিকে ইয়াৰ টোটেল কষ্ট আহে আপোনাৰ 2,76,000 আচ্ছা 2,76,000 টকা আচ্ছা দাদা ইয়াৰ ফিচাৰ্ছখিনি কি মানে ইয়াতে মানে কেনেকৈ মানে থেৰাপি ল'ব একচুৱেলি কাম কেনেকৈ কৰে বেডখনে বেডখনৰ কাম হৈ গ'ল যে আপোনাৰ নৰ্মেলি মেচিনত শুব লাগিব আৰু হোৱাৰ পিছত জেনেৰেলি আমাৰ যিটো বেকবন হয় স্পাইনেল কৰ্ড হয় আৰু স্পাইনত তলত এটা মেচিনত পাথৰ লগোৱা থাকে আৰু সেই পাথৰটোৱে জেনেৰেলি আমাৰ মেৰুদণ্ডডালত সি মালিচ কৰি দিয়ে আৰু যিটো ফলত সি আমাৰ মানুহৰ বডিত ৰক্ত চলাচল ঠিক কৰে লগতে আমাৰ যিবিলাক নাৰ্ভ হয় নাৰ্ভবিলাকক সি সজীৱ কৰি তোলে আৰু লগতে আমাৰ ৰোগ প্ৰতিৰোধ কৰিও যিখিনি ক্ষমতা হয় সেই ক্ষমতাটোক বঢ়াই দিয়ে আৰু লগতে মেচিনটোত এক্সটাৰ্নেলি দুটা আমাৰ ষ্ট'নৰে হয় এইটো প্ৰজেক্টৰ বুলি কয় এইটো ডাঙৰ হয় এইটো 9 বল প্ৰজেক্টৰ বুলি কয় আৰু এটা সৰু আছে এইটো 3 বল প্ৰজেক্টৰ বুলি কয় আৰু এই প্ৰজেক্টৰবিলাক আমি এক্সটাৰ্নেলি আমাৰ বডিত যদি ক'ৰবাত প্ৰব্লেম আছে ছাপ'জ এইটো ধৰি লওক আমাৰ ষ্টমাক ৰিলেটিভ প্ৰব্লেম আছে এটা আমি পেটত ইয়াক ইউজ কৰিব পাৰোঁ আৰু এইটোৱে কি কৰে তাৰমানে ৰাতিপুৱা যোনটো সূৰ্যৰ কিৰণ আছে তো সেইটোক এওঁ এবজৰ্ভ কৰিব পাৰে তাৰপিছত গোটেই দিনটো মানে ই মানুহক মানে থেৰাপি দিওঁতে সেইটো প্ৰভাইড কৰে থাকে মানে শৰীৰত যোনটো মানে আমাৰ শৰীৰৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় আৰু চাওক মই যোৱা ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ মানে চেৰাজামে ডাইৰেক্ট বেমাৰৰ ওপৰত কাম নকৰে চেৰাজামৰ মেইন কামটো হ'ল আমাৰ ৰাজহাড়ডাল মেনেজমেণ্ট কৰা মানে আমাৰ ৰাজহাড়ডাল যদি ঠিক থাকে তেতিয়াহ'লে আমাৰ গোটেই বডিটোৱে ঠিক থাকে আৰু তাৰ ফলত আমাৰ ইমিউনিটি চিষ্টেমটো বহুত বাঢ়ি যায় যাৰ কাৰণে আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতাটো বহুত বাঢ়ি যায় তো ইয়ালৈ আহিলে মানে আপোনাৰ ইমিউন চিষ্টেমটো ভাল হৈ যাব পিছত আপোনালোকৰ ৰোগ প্ৰতিৰোধক ক্ষমতাটো বাঢ়িব আৰু আপোনালোকে দীৰ্ঘজীৱী হ'ব মানে আপোনালোকৰ আয়ু বাঢ়ি যাব তো আপোনালোকে ইয়ালৈ আহিলে কেতিয়াও মানে আপোনালোকৰ কেতিয়াও লছ নহয় মানে সদায় লাভৰে থাকিব চেৰাজামলৈ আহক আৰু সুস্থ থাকক আৰু এতিয়া আপোনালোকৰ চবতকৈ বেছি ইম্পৰ্টেণ্ট বস্তুটো মানে ইয়াতে অহাৰ পিছত বোলে এই বেডখন বিক্ৰী কৰাৰ কাৰণে এওঁলোকে বহুত জোৰ কৰে মানে প্ৰেছাৰাইজ কৰে তো এতিয়া গম পাইছোঁ ডাইৰেক্ট আপোনালোকে শুনিব তো নিপুদা হলক কি ক'ব আপুনি ইয়াৰ ওপৰত একচুৱেলি মানে কি মানুহেতো কোৱা কথাটো বহুত কয় আৰু অলৰেডি আপুনি অলপ আগত আমাৰ 200-300 মানক আপুনি লগ পাইছে তাত বহুত জনা শুনা শিক্ষিত মানুহ আছে আৰু যিসকলে আজি চেৰাজাম আৰম্ভণিৰ পৰা 1 বছৰ 1.5 বছৰ চেৰাজামৰ লগত জড়িত আৰু তেওঁলোকে দৈনিক থেৰাপি লৈ আছে আমি ইয়াত ডেইলি আমি মানুহখিনি আহে থেৰাপি লৈ আমি বিনামূলীয়াকৈ সম্পূৰ্ণ থেৰাপি দিওঁ আৰু তাৰ ভিতৰত ধৰি লওক কাৰোবাৰ সময়ৰ অসুবিধা কিয়নো আজিৰ যুগত মানুহ চব ব্যস্ততাৰ মাজত থাকে গতিকে কাৰোবাৰ আহিবলৈ সময়ৰ অভাৱ গতিকে সেই উইডিংলি যদি কোনোবাই বিচাৰে বোলে এনেকুৱা এটা প্ৰডাক্ট আমাৰ পৰিয়ালটোৰ কাৰণে প্ৰয়োজনীয় আছে তেতিয়াহ'লে আমি কোম্পানীৰ লগত কথা পাতি আমি সেইমতে অৰ্ডাৰ কৰি দিওঁ বাকী চেৰাজামত আপুনি এদিন নহয় দুদিন নহয় আপুনি গোটেই জিন্দগী ভৰ যিমান দিন আপুনি আহিব বিচাৰে আপোনাৰ অলমষ্ট ইয়াত সদায় ফ্ৰী থাকিব আপুনি কোনো ধৰণৰ এক অনা পইচা আপুনি থেৰাপি লোৱাৰ বিনিময়ত ইয়াত বহন কৰিব নালাগে মানে আপোনালোকে ইয়ালৈ আহক তাৰপিছত এক্সপিৰিয়েঞ্চ কৰক গম পাই যাব যে ইয়াতে যোনবিলাক কথা আপোনালোকে কমেণ্টত লিখে সেইবিলাক সত্য নহয় তাৰমানে কাৰোবাৰ কথা শুনি কি জানিব আপোনালোকে লিখিছে কিন্তু সেইটো সত্য নহয় ইয়ালৈ অহাৰ পিছতহে আপোনালোকে গম পাব আহক এক্সপিৰিয়েঞ্চ
এক্সপিৰিয়েঞ্চ কৰক চেৰাজাম থেৰাপি। আৰু আজি এই চেণ্টাৰটো লৈ মই মোৰ খুৰীৰ লগত আহিছিলোঁ, মানে খুৰী বহুত দিনৰ পৰা এই চেণ্টাৰটো লৈ আহি আছে। তো খুৰীক মই বাটতে এই প্ৰশ্নটো এবাৰ সুধিছিলোঁ, তো খুৰীয়ে কি এনচাৰ দিছিলে আপোনালোকে এবাৰ শুনি লওক। তো মোৰ লগত আজি খুৰী আছে, তো একদম লাইভ এতিয়া জানি আছোঁ। আৰু যদি খুৰী এনেকুৱা ধৰণৰ কিবা মোক কয় তেতিয়াহ'লে মই ভিডিঅ' বনাবই নাযাওঁ। তো খুৰী ইফালে আছে, তো খুৰী কি ক'ব ইয়াৰ ওপৰত আপুনি? নমস্কাৰ। সম্পূৰ্ণৰূপে এইটো মিছা কথা। ছাৰ বাইদেউহঁতে আমাৰ লগত বহি আমাক থেৰাপি দি থাকে, আমাৰ লগত কথা বাৰ্তা পাতি থাকে, কিন্তু কোনোদিন আমাক এনেকুৱা কথা কোৱা নাই। আনকি আমাৰ মেম্বাৰবিলাকৰ মুখতো মই কোনোদিন শুনা নাই যে বেডখন লোৱাৰ কাৰণে ফ'ৰ্চ কৰিছে। আৰু এটা কথা, কিছুমানে কৈছে যে ইয়াতে আহি মানুহ মৰিছে বুলি, কিন্তু সম্পূৰ্ণৰূপে মিছা কথা। এইকাৰণে হস্পিটেলবিলাকত মানুহ নমৰে নেকি, মানে নাৰ্ছিংবিলাকত মানুহ নমৰে নেকি? যাৰ যেতিয়া মৃত্যু আহিব তেতিয়া হ'বই। সেইকাৰণে থেৰাপিত অহাৰ কাৰণে যে মৃত্যু হৈছে এইটো মিছা কথা। ৰাইট একদম মানে কি ক'ম আৰু, এতিয়া খুৰী একদম ক্লিয়াৰ কৰি দিলে। তো এতিয়া ভিডিঅ'টো ধুনীয়াকৈ বনাব পাৰিম। আৰু আপোনালোকক আজি মই এই কমপ্লিট ডিটেইলছ ভালকৈ আৰু দি আছোঁ, চাই থাকিব ভিডিঅ'টো। আৰু আজি এই চেণ্টাৰটোত এটা প্ৰগ্ৰাম আছিলে, আৰু এই প্ৰগ্ৰামত চেৰাজামৰ লগত জড়িত 300ৰো অধিক মানুহ উপস্থিত আছিলে। আৰু আজি ইয়াতে মোক এজন গেষ্ট হিচাপে মাতা হৈছিলে, যাৰ কাৰণে ইয়াতে উপস্থিত মানুহখিনিক ডাইৰেক্ট এই প্ৰশ্নটো সুধিবলৈ মই এটা সুযোগ পাইছিলোঁ। বহুত ধন্যবাদ। তো মানে কেনেকৈ এওঁলোকক মানে ধন্যবাদ দিম, এনেকৈ ইমান সন্মান কৰিছে ইয়াত অহাৰ পিছত, মানে কি ক'ম আৰু, ধন্যবাদ দিয়াৰ মানে ভাষা নাই মোৰ। আৰু আজি ইয়াতে মানে যিসকল ব্যক্তিয়ে চেৰাজামৰ লগত বহুত আগৰ পৰাই জড়িত, বহুত দিনৰ পৰা ইয়াতে আহি আছে আৰু ৰেগুলাৰ মেইনটেইন কৰি আছে চেৰাজামত অহাটো, তো তেওঁলোকক মানে আজি এওঁলোকৰ ফালৰ পৰা এটা উপহাৰ দিয়া হৈছে। তো এওঁলোকক মই এতিয়া সুধি আছোঁ যে ইয়াতে অহাৰ পিছত তেওঁলোকক বেডখন লোৱাৰ কাৰণে কিবা মানে ফ'ৰ্চ কৰা হয় নেকি? তো তেওঁলোকৰ মুখেৰে আপোনালোকে লাইভ শুনক, তাৰপিছত আপোনালোকৰ এনচাৰ নিজে নিজে পাই যাব। তো আপোনালোকক ইয়াতে কিবা ফ'ৰ্চ কৰা হয় নেকি বেডখন লোৱাৰ কাৰণে? সকলোৱে ক'ব, কেতিয়াবা ফ'ৰ্চ কৰিছে জানো? নাই কৰা ন? তো এইবিলাক সম্পূৰ্ণ মিছা কথা। ইয়াতে বস্তু ল'বৰ কাৰণে বা প্ৰডাক্ট ল'বৰ কাৰণে কোনো ফ'ৰ্চ কৰা নহয়, কিন্তু কোনোবাৰ যদি সুবিধা আছে বা কিছুমানে যদি ল'ব পাৰে তেতিয়াহ'লে ইয়াৰ পৰা প্ৰডাক্ট লৈ ঘৰত নিজৰ সুবিধাৰ্থে নিজৰ লগতে পৰিয়ালটোকো সুস্থ কৰিব পাৰে। ৰাইট। তো শুনিলে আপোনালোকে এতিয়া চাগে আপোনালোকৰ মনত এই প্ৰশ্নটো লৈ কোনো কনফিউজন নাথাকিব, আৰু আশা কৰোঁ আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে ধুনীয়াকৈ পাই গৈছে। আৰু এতিয়া আপোনালোকৰ আৰু এটা প্ৰশ্ন, মানে ইয়ালৈ আহি বুলি আপোনালোকৰ কাৰোবাৰ মানে আত্মীয় ঢুকাইছে, তো এইটোৰ ওপৰত মই দাদাৰ পৰা জানিব চেষ্টা কৰি আছোঁ, মানে কি একচুৱেলি ইয়াতে চেৰাজামত আহি কিনে মানুহ ঢুকাই নেকি? দাদা কি ক'ব ইয়াৰ ওপৰত? আচলতে এইটো হাঁহি উঠিবলগীয়া এটা কথাই হয়, কিন্তু বহুত মানুহে সেইটো আমাক ইয়াতো সোধে যে, বা আমি ইনডাইৰেক্টলি মানুহৰ মুখৰ পৰা শুনিছোঁ যে থেৰাপি লৈ বহুত মানুহ ঢুকাইছে, কিন্তু সঁচা কথা ক'বলৈ ভগৱানে চবকে এটা আয়ুসীমা দিছে, আৰু যেতিয়া আপুনি মৰিবলগীয়া থাকে সেইদিনাখন মৰিবই। তাত লাগিলে চেৰাজামেই হওক, লাগিলে যিমান ডাঙৰ ডাঙৰ ডক্টৰ হওক, মেডিকেল হওক, কোনো বচাব নোৱাৰে। এতিয়া ধৰি লওক, ছাপ'জ যদি আমি গোৱালপাৰা মেডিকেলতে চাবলৈ যাওঁ, আপুনি চিভিল মেডিকেলত যাওক, আপুনি চলেছত যাওক, ফ্লৰেন্সত যিমান মেডিকেল আছে, তাত ডেইলি কিমান মানুহ মৰি আছে, কিন্তু মেডিকেলত যে মানুহ যে লৈ যায়, তাত মৰিব বুলি জানো কোনোবাই নিয়ে? তাত ভাল হ'ব বুলিতো নিয়ে, কিন্তু যিদিনাখন মৃত্যু আহিবলগীয়া থাকে সেইদিনাখন লাগিলে আপুনি যাৰ ওচৰতে যাওক, সেইদিনাখন মৰিবই। কিন্তু যদি আপুনি নমৰালৈকে যিকেইদিন ভাল হৈ থাকিব বিচাৰে, অলপ নিৰোগী হৈ থাকিব বিচাৰে, সুস্থ হৈ থাকিব বিচাৰে, অলপ যদি লাইফটো এনজয়ফুলি যদি আপুনি কটাব বিচাৰে, তেতিয়াহ'লে চেৰাজাম আহক। চেৰাজামত দৈনিক 300-400 মানুহ যিটো আহি আছে, আৰু যদি সঁচাকৈ যদি চেৰাজাম বেয়া হ'লহেঁতেন, চেৰাজামত যদি আহি সঁচাকৈ যদি মানুহ মৰিলেহেঁতেন, তেতিয়াহ'লে এই 300-400 মানুহ কেতিয়াও নাহে। আৰু মই নিজেও ইয়াতে আহি কিনে চাইছোঁ, মানুহ 3 ঘণ্টা 4 ঘণ্টালৈকে ৱেইট কৰি আছে থেৰাপি লোৱাৰ কাৰণে। তো এনে ৰখিব জানো? 3-4 ঘণ্টা মানুহৰ সময়, মানে আপোনালোকে গম পাইছে আজিকালি সময় কিমান ইম্পৰ্টেণ্ট হয়, মানুহ 1 মিনিট সময় এনে নষ্ট নকৰে। তো ইয়াতে আহি 3-4 ঘণ্টা সময় ৰখি তাৰপিছত থেৰাপি লৈ আছে, কি কাৰণত লৈ আছে? অলপ ভাবিব কথাবিলাক। আৰু এতিয়া শেষৰ প্ৰশ্নটো, মানে আপোনালোকে বহুতে কমেণ্ট কৰিছে যে এনেকুৱা এটা চেণ্টাৰ আপোনালোকৰ চহৰত বা আপোনালোকৰ জিলাত দিব পাৰিব নেকি, মানে কিবা উপায় আছে নেকি? তো এইটোৰ বিষয়ে মই দাদা সুধি আছোঁ। তো দাদা, এনেকুৱা কিবা উপায় আছে এনেকুৱা চেণ্টাৰ এটা দিয়াৰ কাৰণে? উপায় নথকা নহয়, আছে, কিন্তু তাৰ কাৰণে আমি ডাইৰেক্টলি আমিও তেনেকুৱাকৈ কৰিব নোৱাৰোঁ। তাত কোম্পানীৰ লগতো কিছুমান কোম্পানীৰ নিয়ম থাকে, চিষ্টেম থাকে, আৰু সেইমতে আমি কোম্পানীৰ নিয়মত যাব লগা হয়। গতিকে যদি কোনোবা ইচ্ছুক ব্যক্তি যদি তেনেকুৱাকৈ বিচাৰে বোলে এটা চেণ্টাৰ আমাৰ জেগাত প্ৰয়োজন, তেতিয়াহ'লে অফিচিয়েলি আপোনালোকে আহক, অফিচিয়েলি আমি অফিচত কথা পাতিম, আৰু কেনেকুৱা কি চিষ্টেমত কৰিব পাৰে সেইখিনি অফিচিয়েলি আমি ভালকৈ জনাই দিম, ডিছকাছ কৰিব। তো আশা কৰোঁ আপোনালোকৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ পাই গৈছে, আৰু লগতে নিপুদাৰ নাম্বাৰটো মই স্ক্ৰীণত আৰু ডেছক্ৰিপশ্যনত দি দিম। তো আপোনালোকৰ এনেকুৱা ধৰণৰ যদি কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে নিশ্চয় আপোনালোকে ফোন কৰি কিনে জানিব পাৰিব ইয়াৰ বিষয়ে। তো থেংক ইউ ছ' মাছ নিপুদা, বহুত ধন্যবাদ আপোনাক, ইমানখিনি ইনফৰমেশ্যন দিছে, তো বহুত বেছি ভাল লাগিছে। আৰু এতিয়া মোৰ লগত আছে এই চেণ্টাৰত কাম কৰা এজনী ছোৱালী, নাম হৈছে নাজমিন চুলতানা। তো নাজমিনৰ পৰা অলপ জানি আছোঁ, এওঁ ইয়াতে মানে আৰম্ভণিৰ পৰাই কাম কৰি আছে। তো ইয়াতে কাম কৰাৰ এক্সপিৰিয়েঞ্চটো কি, একচুৱেলি যোনবিলাক কমেণ্ট কৰিছে মানুহে, তো তাৰ ওপৰত কিমান সত্যতা আছে মানে? তো নাজমিন কি ক'বা?
মানে ইয়াতে যি কমেণ্ট কৰিছে মানুহে সেইটো সত্য নহয়, কাৰণ ইয়াতে মই 1 বছৰ 5 মাহৰ পৰা কাম কৰি আছোঁ, আৰম্ভণিৰ পৰাই আছোঁ যিহেতু মই ৰেগুলাৰলি চাই আছোঁ। ইয়াত মানে বহুতে ৰিজাল্ট পাইছে, আৰু ইয়াত যিটো মিছা কথা কৈ আছে যে বেড কিনাৰ কাৰণে মানে ফ'ৰ্চ কৰা হয়, সেইটো একেবাৰে মিছা হয়। ফ'ৰ্চ কৰা নহয়, যিজনে বিচাৰে নিজৰ মৰ্জি মতে সিজনেহে ল'ব পাৰে, আৰু আদাৰৱাইজ সকলৰ কাৰণে খোলা আছে চেণ্টাৰ, আহিব পাৰে, থেৰাপি ল'ব পাৰে আৰু নিশ্চয় ভাল পাব। আৰু আমি অল টাইম আছোঁ কেয়াৰ ল'বৰ কাৰণে। আমাৰ ষ্টাফ 10জন আছে মোৰ লগতে। মানে এইটো ফ্ৰী চেণ্টাৰ হ'ব পাৰে, কিন্তু ইয়াতে আহিলে যে আপোনালোকৰ কেয়াৰ নকৰিব, আপোনালোকৰ লগত ভাল ব্যৱহাৰ নকৰিব, তেনেকুৱা নহয়। মই ইয়াতে আহি কিনে এক্সপিৰিয়েঞ্চ কৰিছোঁ, মোৰ খুৰী ইয়াতে আহি আছে বহুত দিনৰ পৰা, তো তেওঁৰ পৰা মই জানিছোঁ। তো ইয়ালৈ যেতিয়া আপোনালোকে আহিব তেতিয়া গম পাব যে এই চেণ্টাৰটোত ফ্ৰী বুলি মানে আপোনালোকক কোনো ধৰণৰ এনেকুৱা নেগলিজেঞ্চি কৰা নহয়। আপোনালোকক বহুত আদৰ সন্মানত ইয়াতে আপোনালোকক এণ্ট্ৰি দিয়া হয়, তাৰপিছত আপোনালোকৰ লগত বহুত ভাল কথা বতৰা কোৱা হয়, ইয়াতে লাফটাৰ কিবা কিবি হয়, মানে বহুত কিবা কিবি ইয়াতে হৈ থাকে। আপোনালোকে আহিলে গম পাব মানে বহুত ভাল এটা চেণ্টাৰ হয়, আহি যাব পাৰে আপোনালোকে। আৰু এইফালে চাব পাৰে এজন ভাইটি আহিছে, ভাইটিৰ নাম হৈছে সাজিদ আহমেদ। মোৰ বুলি ভিডিঅ' চাই সঁচাকৈ চোৱা, ভাল লাগে। আৰু এইফালে বাইদেউ যে চাই আছে, বাইদেউ আছে, এইফালে ভণ্টি আছে আৰু ভাইটি, মানে তিনিজনে ইয়াতে চেৰাজামৰ থেৰাপি লৈ আছে। আপোনালোকে কিমান দিনৰ পৰা লৈ আছে ইয়াতে থেৰাপি? মোৰ 12 দিন হ'ল। 12 দিন হ'ল। কেনেকুৱা পাইছে? খালে আৰাম পাইছোঁ। ইউৰিক এচিড আছিল আৰু নাৰ্ভৰ প্ৰব্লেম আছিলে, এতিয়া নাই আৰু। 12 দিনতে ভাল পাই গৈছে? বিষ বহুত আছিলে, ফুলি আছিলে, তেতিয়া আহিছিলোঁ। ভাল পাইছা তোমালোকে আহি কেনে ইয়াতে? ভাল পাইছা ন? তোমাৰ কেনেকুৱা লাগে থেৰাপি লৈ? ভাল লাগে। বঢ়িয়া। কি ভালকৈ পঢ়া শুনা কৰিবা, ঠিক আছে? আমি গমেই নাপাওঁ, আমি ফেচবুকত যে হেৰি কৰিছিলে তেতিয়া ময়ে কৰিছিলোঁ। তাৰমানে আপুনি মোৰ ভিডিঅ' দেখি কেনে আহিছিলে ন ইয়ালৈ? হয়। ইয়াতে আহি অলপমান ভাল পাইছেনে? অকণমান ইয়াতে এটা পেইন এটা আছিলে, সেইটো নাই। সেইটো নাই হৈ গৈছে? আচ্ছা। সেইটো 3 দিন কৰোঁতে ভাল পাইছোঁ। কি আছিলে আপোনাৰ প্ৰব্লেম? আমাৰ প্ৰব্লেম আছিল, ভৰিবিলাক বিষ আছিল, হয় গেছ আছিল, সেইটো ভাল পাইছোঁ। ভাল পাইছে ন? বঢ়িয়া। তো গম পাইছে আপোনালোকে, মোৰ ভিডিঅ' দেখি কেনে ইয়াতে বহুতে আহিছে, আৰু ইয়াতে মানে আহি কেনে তেওঁলোকৰ মানে প্ৰব্লেমৰ বহুতখিনি চলিউশ্যন পাইছে। তো আপোনালোকে ইয়ালৈ আহিলেহে চেৰাজাম চেণ্টাৰৰ বিষয়ে ভালকৈ গম পাব, নহালৈকে আপোনালোকে ভালকৈ একো বুজি নাপাব, আৰু আপোনালোকে যা তা কমেণ্ট কৰি থাকিব। আৰু এইফালে মোৰ খুৰীও আছে। তো খুৰী যিহেতু ইয়াতে বহুত দিনৰ পৰা আহি আছে, তো খুৰী ইয়াতে আহি কেনে কেনেকুৱা লাগে, মানে থেৰাপি লৈ কেনেকুৱা লাগে? থেৰাপি লৈ বহুত ভাল পাই আছোঁ, আৰু মই থেৰাপি মানে ইয়াতে চেণ্টাৰ থকা পৰ্যন্ত মই আহি থাকিম। বহুত ভাল পাইছে তাৰমানে আহি ন ইয়াতে? বহুত ভাল অ'কে। পাইছোঁ। আৰু এইফালে চাব পাৰে ভণ্টিও লৈ আছে, এইফালে বাইদেউ লৈ আছে। তো এনেকৈ চাৰিওফালে চাব পাৰে আপোনালোকে এতিয়া থেৰাপি লৈ আছে। আৰু এইফালে এজনী বাইদেৱে মানে ভৰিত লৈ আছে চাগে ন? মানে এইটো কি ভৰিত লৈ আছে? ভৰিৰ প্ৰব্লেম আছে? ভৰিৰ প্ৰব্লেম আছে। ভৰিৰ প্ৰব্লেম থাকিলে ভৰিত ল'ব পাৰি ন? কেনেকুৱা লাগে থেৰাপি লৈ? ভাল লাগে, মজা লাগে ন? ধুনীয়া লাগে। তোমাৰ মজা, ধুনীয়া ন? এইফালে সকলোৱে লৈ আছে, চাব পাৰে আপোনালোকে। তো ইয়াতে থেৰাপি লৈ বহুত বেছি ভাল লাগে। আৰু আপোনালোকৰ ওচৰে পাজৰে যদি এনেকুৱা বেমাৰী মানুহ থাকে বা কিবা প্ৰব্লেম থাকে মানে মুঠতে, তো যিকোনো প্ৰব্লেমৰ কাৰণে আপোনালোকে চেৰাজামৰ এই থেৰাপি ল'ব পাৰে। আৰু আজি মোক এওঁলোকে এই আই কভাৰটো মানে গিফ্ট হিচাপে দিছে, আৰু এইটোত কিছুমান ষ্ট'ন লগোৱা আছে, আপোনালোকে চাব পাৰে এইবিলাক। তো এইবিলাক মানে কি হয়, মানে আমাৰ চকুৰ ছাইডত এইফালে মানে কপালত চকুৰ ছাইডত প্ৰেছাৰ পইণ্ট কিছুমান থাকে, আৰু এইটো মানে যেতিয়া আমি এনেকৈ লগোৱা হয়, তাৰপিছত কি হয়, ইয়াৰ ষ্ট'নখিনি মানে প্ৰেছাৰ দিয়ে আমাৰ এই প্ৰেছাৰ পইণ্টবিলাকত। তাৰপিছত আমাৰ কি হয়, চকুৰে যদি পানী ওলায়, এনেকুৱা প্ৰব্লেম থাকে, বা মূৰৰ বিষ থাকে, বা মানে আপোনাৰ টোপনি ভালকৈ নাহে, তো সেই প্ৰব্লেমটোৰ কাৰণে এইটো মানে বহুতেই মানে প্ৰয়োজনীয়, বহুতেই ইম্পৰ্টেণ্ট হয়। তো মানে এই বেলটোৰ বহুত বেনিফিট আছে। আপোনালোকে ইয়ালৈ যদি আহে তেতিয়াহ'লে কিছুদিনৰ ভিতৰত আপোনালোকে এইটো পাব পাৰে, মানে ফ্ৰীতে। ইয়াতে 1 পইচাও নলয়, কিন্তু সঁচাকৈ কৈছোঁ, একদম মানে কি ক'ম আৰু, শপত খাই কৈছোঁ, ইয়াতে 1 টকাও নলয়, আপোনালোকে আহিব পাৰে। তো ভাই লোক, আজিৰ এই ভিডিঅ'টোত চেৰাজাম চেণ্টাৰ আৰু ইয়াৰ ওপৰত কৰা আপোনালোকৰ কিছুমান প্ৰশ্নৰ ধুনীয়াকৈ এনচাৰ দিবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম। আৰু আপোনালোকে যদি পাৰে চেৰাজামলৈ আহক, থেৰাপি লওক, ভাল পাব। আৰু শেষত এই চেণ্টাৰটোৰ এড্ৰেছটো যদি ভালকৈ জানিব বিচাৰে, তেতিয়াহ'লে মোৰ আগৰ ভিডিঅ'টো এবাৰ চাই ল'ব, তাত ধুনীয়াকৈ এড্ৰেছটো দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু অধিক জানিবলৈ স্ক্ৰীণত আহি থকা নাম্বাৰটোত কল কৰি কেনেও আপোনালোকে জানিব পাৰিব। দিয়ক আজিলৈকে টাটা।